তো ওয়েলকাম টু মাই ইউটিউব চেনেল। মোৰ চেনেল এটা ভিডিঅ'লৈ আপোনালোকক আকৌ এবাৰ স্বাগতম জনাইছোঁ। শ্ৰীমন্ত শংকৰদেৱ সংঘৰ 93 সংখ্যক বাৰ্ষিক অধিৱেশন ৰঙিয়াতে হৈ আছে। মানে ৰঙিয়াৰ যিটো মৰাণজনা নামৰ জেগা তাতে হৈ আছে বাৰ্ষিক অধিৱেশন। আৰু আজি মই গৈ আছোঁ তাতে, আৰু তাতে যাই কিনে গোটেইখিনি বস্তু চাম। আৰু বহুত মানুহ তাতে, মানে বাজেট আছে 50 লাখৰ, আৰু বহুত ডাঙৰ ডাঙৰ মানে বেলেগ ধৰণত বনাইছে। তো ভিডিঅ'তে শেষলৈকে চাই থাকিব, গোটেইখিনি বস্তু দেখাই যাম। আজি মই আৰু আমাৰ সৰু ওলাই আহিছোঁ তাতে যাবৰ কাৰণে। তো বলক যাওঁ। আজ মই আহি কিনে ৰঙিয়া পাইছোঁ, আৰু এই আগৰ 36 চকৰ পুৰা 3 কিলোমিটাৰ ৰাস্তা পুৰা ভিৰ, গাড়ী যাব নোৱাৰি। তো মই আপোনালোকক দেখাইছোঁ এতিয়া পচন্দ হৈছে এনেকুৱাকৈ ৰাস্তাতে পুৰা পচন্দ, সেইটো ৰাস্তা সিফালে যাবও নোৱাৰি। আৰু অলপমান মই ভিতৰত যাব লাগিলে একবাৰ ঘূৰিহে আহিব লাগিব। মই আহিছোঁ ৰঙিয়া ফালেদি, এচা পুৰা শোভাযাত্ৰা। ৱাও ৱাও, বাপৰে বাপ। তো এইটোৱে হৈছে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ 93 সংখ্যক বাৰ্ষিক অধিৱেশনৰ মূল গেট। আৰু ইয়াৰ পৰা আমি ভিতৰলৈ প্ৰৱেশ কৰিম। আৰু মানুহ চাওক, ভক্তৰ সমাগম কিমান মানুহ, বাপৰে বাপ। আমি আহি কিনে বাৰ্ষিক অধিৱেশনত মানে সোমাইছোঁ। মানুহ চাওক কিমান মানুহ, বাপৰে বাপ। আৰু মানে খোজকাঢ়িবৰ কাৰণে জেগা নাই, সেনেকুৱা হাত গ্ৰন্থমেলা দেখাইছোঁ। চাওক চাওক এইখন, এইবিলাক চব হৈছে গ্ৰন্থমেলা। চাওক আল্টিমেট ভিতৰৰ ফালে আৰু আছে, আৰু কি আছে হিচাপ নাই। বলক যাই চাওক। আৰু এইটো এটা গেট দিছে, ইয়াৰ পৰা ভিতৰত সোমোৱা মেইন। আৰু মানে সঁচাকৈ আহি পেলাই কিবা এটা নেক্সট লেভেল লাগিছে, বহুত মানুহ, বাপৰে বাপৰে। চাওক মই ইয়াক হাতত ধৰি লৈছোঁ, নহ'লে ই সৰব ক'ৰবাত। গাইজ, অধিৱেশনৰ যিখন মেইন মঞ্চ, আৰু মেইন মঞ্চখন হৈছে এইখন। মোৰ পিছফালে এখন মঞ্চ এখন হৈছে মেইন মঞ্চখন। তাৰপিছতে আৰু এইফালে মানে ঘৰবিলাক বনাই থৈ দিছে, যিহেতু বহুত ভক্তগণ আহিছে, বহুত দূৰৰ পৰা ইয়াতে আহিছে। তো সেনেকুৱাকৈ আৰু মানে অলপমান জোৰে কথা ক'ব লগা হৈছে, কাৰণ কিহৰ কাৰণে ইয়াতে পুৰা মাইক বজাই থোৱা আছেনে। আৰু এইফালে এইটো পতাকাৰ কাৰণেহে বনাইছে, আৰু সৰুকৈ এটা মন্দিৰ এটা বনাইছে বহুত ধুনীয়া। তো বলক তালৈ যাওঁ আৰু চাওক মানে বহুত। আৰু ইয়াতে ভোজঘৰটো বহুত, একেলগে বহুত মানুহে ভোজ খাব পৰাকৈ ভোজঘৰ বনাইছে। তাৰপিছতে বহুত ব্যৱস্থা কৰিছে মানুহবিলাকৰ কাৰণে। আৰু ইয়াতে আজি ডাঙৰ ডাঙৰ মিনিষ্টাৰবিলাক আহিব। তো বলক সেইফালৰ পৰা চব বস্তুবিলাক এটা দেখিছে। আৰু চাওক ইয়াতে শ্ৰীমন্ত শংকৰদেৱৰ সংঘৰ যিখন পতাকা সেয়া উত্তোলন কৰা হৈছে। আৰু ইয়াতে প্ৰত্যেকখন জিলাৰ শাখাৰ হিচাপত এখন এখন পতাকা উত্তোলন কৰা হৈছে। ইয়াতে লিখা আছে নামবিলাক, মই দেখাই আছোঁ। এয়া ধুবুৰী জিলা শাখা, এয়া বঙাইগাঁও জিলা শাখা, এনেকুৱা হিচাপত। আৰু এইখন ডাঙৰ ষ্টেজ পাত হৈছে। ইয়াতে শংকৰদেৱৰ ডাঙৰ ডাঙৰ ভাষণবিলাক দি থকা হৈছে এনেকুৱা। আৰু আজি হৈছে 11 তাৰিখ, আজি শেষত মানে উদযাপন কৰিছিলে এইখন 93 বাৰ্ষিক অধিৱেশন। যদিও আমি খন্তেক সময় পিছতে মানুহ চাওক, মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আমি আমাৰ মাজত উপস্থিত। মানে যিখন মুকলি সভা আৰম্ভ কৰিম। আজি বৰ্তমান মানে এই মুকলি সভাৰ বিশিষ্ট ব্যক্তিসকলক, মানে অসমৰ আমন্ত্ৰিত অতিথিসকলক তাতে আহিব। মঞ্চৰ ওচৰলৈ আহিবলৈ ইফালে মই গোটেইখিনি বস্তু মানে তাতে যাই কিনে কিবা কথা ক'লে আপোনালোকে শুনে নাপায়। এইটো হৈছে কেন্দ্ৰীয় সেনাবাহিনী শিবিৰ, আৰু মোৰ পিছফালে সেইটো হৈছে সেনাবাহিনী শিবিৰ। মানে সেইটোৰ পৰা ইমান বিশাল অধিৱেশনখন সেইটোৰ পৰা পৰিচালনা কৰি থকা হৈছে। আৰু ভোজনালয় দেখাই আছোঁ। এইটো হৈছে সেইটো বিখ্যাত ভোজনালয়টো। ইয়াতে কমচে কম একেলগে 4-5-10 হাজাৰ মানুহে ভাত খাব পৰাকৈ হয়তো বনাইছে। কাৰণ ভিতৰৰ ফালে মই যাই চাবৰ কাৰণে পোৱা নাই, কিন্তু মানুহ চাওক, লাইন চাওকচোন মানুহৰ, ইমান লাইন মানুহ। ভাত খাবি নেকি? খাবৰ কাৰণে সময় আমি গধূলীয়া হয়তো ভাত খোৱা ভাগত পাম। চাওক মানুহ লাইন। বাপৰে বাপ, মই ভাবিছিলোঁ কি ভিতৰত যাই কিনে বস্তুবিলাক দেখাওঁ, ক'ত কেনেকৈ কিমান কি হৈছে, ভোজ দিয়াৰ ব্যৱস্থাটো কেনেকুৱা।
কিন্তু উপায় নাই, মই ভিতৰত যাবৰ কাৰণে পৰা নাই, মানুহ বহুত। আৰু বৰ্তমান যদি মই লাইনত লাগিও ভিতৰত সোমাব চাওঁ, তেতিয়াও মই হয়তো সন্ধিয়া 5টামান বজাতহে কিজানি হয়তো যাই ভিতৰত সোমাবৰ কাৰণে পাৰিম সেই ভোজনালয়। কাৰণ বৰ্তমান সময়ততো মই সোমাব পৰা কাৰণে মানে উপায় নাই। চাওক লাইন চাওকচোন, মই দেখুৱাই আছোঁ। এই চাওক ইয়াৰ পৰা লাইন, আৰু এটা দুটা মানুহৰ লাইন নহয়, চাওক লাখ লাখ ভক্তগণৰ লাইন ইয়াতে। আৰু মই ইয়াতে লাইন লাগিলেতো সেই তো গাইজ ভোজনালয়ৰ ভিতৰলৈকে মই যাব নোৱাৰোঁ, তথাপিও আপোনালোকক মই এবাৰ ওপৰৰ পৰা হ'লেও দেখাইছোঁ। চাওক ইয়াতে মানে ভোজ গ্ৰহণৰ কাৰণে মানুহবিলাক বহিছে পূৰা। আৰু ইয়াতে বহুত বেছি হিচাপত চাওক, ইয়াতে নাম্বাৰ মাৰি দিছে এনেকুৱা 10, 11 মানে সেই হিচাপত বহিবৰ কাৰণে। আৰু দুটা হিচাপত ভাগ কৰিছে, এটা সিফালে ভোজনালয় 1 সিফালে আছে, আৰু ভোজনালয় 2। আৰু ভিতৰৰ ফালে সোমাব নোৱাৰি। চাওক এই টিং, মই টিঙৰ বাহিৰেদি এনেকুৱাকৈ ভিডিঅ' কৰি গোটেইখিনি বস্তু দেখাব চাইছিলোঁ, কিন্তু ভিতৰৰ ফালে সোমাব নোৱাৰি। তো ভিতৰৰ পৰা সোমাব লাগিলে, ভিতৰৰ ফালে যদি সোমাব লাগে তেতিয়া মই লাইন পাতিব লাগিব। চাওক ইমান লাইন পাতিব লাগিব, একবাৰ চাওক। সেই সেউজীয়া ৰঙৰ পলিথিনখন যিমান দূৰলৈ দেখা পাইছে আপোনালোকে, সেইবিলাক চব মুখ ধুবৰ কাৰণে টেপৰ ব্যৱস্থা কৰি দিছে, পানীৰ টেপ। চাওক আপোনালোকৰ বহুত দূৰ দূৰণিৰ পৰা যিহেতু ভক্তগণবিলাক আহিছে, আৰু চবৰ কাৰণে কি বুলি কয় থাকিবৰ কাৰণে ইয়াতে মানে শিবিৰ পাতি দিছে। চাওক দেখাই আছোঁ ৰ'ব, শিবিৰ নং 19 যোৰহাট জিলা। এয়া শিবিৰ সেই মাৰ্ঘেৰিটা, এইটো মাৰ্ঘেৰিটা জিলাৰ শিবিৰ। আৰু দূৰ দূৰণিৰ পৰা অহা সেই ভক্তগণলৈকে প্ৰত্যেক জিলাৰে এনেকুৱা শাখা হিচাপত শিবিৰ পাতি দিছে। এটা আহি কিনে থাকিবৰ কাৰণে পায়, ৰেষ্ট ল'বৰ কাৰণে পায়। চাওক কিমান শিবিৰ এনেকুৱা, তাতে প্ৰত্যেকটো শিবিৰৰ আগত মাৰি থোৱা আছে শিবিৰ নম্বৰ ইমান। হ'লে যোৰহাট জিলা শাখাৰ শিবিৰ, কি বুলি কয় শিৱসাগৰ জিলা শাখাৰ শিবিৰ, মাৰ্ঘেৰিটা জিলা শাখাৰ শিবিৰ, এনেকুৱা বহুত শিবিৰ আছে ইয়াতে। কমচে কম 700 শিবিৰ ইয়াতে মানে বৰ্তমান সময়ত ইয়াতে আছে, আৰু 700 শিবিৰ। আৰু ইয়াত আহি সঁচাকৈ বহুত ধুনীয়া লাগিছে, আৰু বহুত আল্টিমেট লাগিছে, আৰু মানে এটা বহুত পজিটিভ ভাইব এটা আহি আছে। কিন্তু বাৰে বাৰে এটা কথা কৈ আছোঁ, ইয়াতে মানুহ বহুত, আৰু সেইকাৰণে মই দেখাব লগা বস্তুবিলাক সম্পূৰ্ণভাৱে আপোনালোকক দেখুৱাব পৰা নাই। এইখিনি জেগাত ইয়াতে মানে বৰ্তমান সময়ত একো সিমান হেৰি নাই কাৰণে ইয়াতে মানুহ নাই। আৰু যোনটো জেগাত মেইন বস্তুবিলাক আছে, সেইবিলাক জেগাত বহুত মানুহ। আপোনালোকে বাৰু মই যাওঁতে দেখাই যাবৰ কাৰণে ট্ৰাই কৰিম। এনেকুৱা মানুহ তাতে আমি খোজ দিবৰ কাৰণে জেগা নাই। চ' মই গোটেইখিনি বস্তু ভালকৈ দেখাবৰ কাৰণে পৰা নাই। তথাপিও ব'লক আমি এতিয়া মন্দিৰটো চাই হ'ব, ব'লক কেনেকৈ ধুনীয়াকৈ পাতিছে। আজি লাষ্ট যিহেতু প্ৰত্যেক মানুহবিলাক আজি আহিছে, আৰু ইয়াতে যিহেতু আজি মই কৈছোঁ বাৰু, যিহেতু আজি আমাৰ কি বুলি কয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব ডাঙৰীয়াদেৱ আহিব, সেই হিচাপে বহুত জেগাৰ পৰা আজি আৰু বেছি মানুহবিলাক আহিছে, কাৰণ আজি শেষ। আৰু তেতিয়া মই যিখন ষ্টেজ দেখাইছিলোঁ সেইফালৰ পৰা য'ত মুখ্যমন্ত্ৰী আহিব বুলি কৈছিলোঁ, আৰু ষ্টেজখন সন্মুখৰ পৰা এনেকুৱা বহুত ধুনীয়াকৈ এনেকুৱাকৈ বনাই দিছে। আৰু লিখা আছে বীৰ চিলাৰায় তোৰণ শ্ৰীমন্ত শংকৰদেৱ 93 সংখ্যক বাৰ্ষিক অধিৱেশন, এনেকুৱাকৈ লিখা আছে। আৰু ব'লক আমি এবাৰ মন্দিৰটো চাই আহোঁ। মন্দিৰটোৰ কাষতে এইফালে এইটো আছে আপোনালোকৰ এইটো মূল কাৰ্যালয়, আৰু এইখন ষ্টেজখন। এইফালে আছে আপোনালোকৰ গ্ৰন্থমেলা, আৰু এইটো এটা মন্দিৰ বনাইছে অস্থায়ীভাৱে। আৰু মন্দিৰটোৰ পৰা লিখা আছে জয় গুৰু শংকৰ শ্ৰীমন্ত শংকৰ সংঘ। আৰু মন্দিৰটোৰ ভিতৰত মানে নাম কীৰ্তন চলি আছে, দেখাই আছোঁ। মন্দিৰটোৰ ভিতৰত যাবৰ কাৰণে কোনো উপায় নাই, আৰু ময়ো শ্ৰীমন্ত শংকৰদেৱৰ নাম লৈ ময়ো প্ৰসাদ গ্ৰহণ কৰিলোঁ। আৰু এতিয়া ব'লক আমি ইয়াৰ পৰা ওলাই যাম। বস্তুবিলাক চাই আহি থাকোঁতে আমাৰ সৰু ইচ্ছা হ'ল আইচক্ৰীম। এই ঠাণ্ডা বতৰত ই খাব ধৰিছে আইচক্ৰীম খা। তো আৰু আমি ইয়াৰ পৰা উভতনি যাত্ৰা আৰম্ভ কৰিলোঁ। আৰু আহি থাকোঁতে দেখা পালোঁ মামাই পূৰা কাফিলা লৈ আহি গৈছে ইয়াতে। আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া আহি পাইছে বৰ্তমান ইয়াতে। আৰু লগে লগে মানুহবিলাক পূৰা
সভাঘৰলৈকে যোৱা পুৰা ষ্টাৰ্ট। এইফালে ৰাস্তা খালী বৰ্তমান, সেইফালে মানুহৰ ভিৰ হৈ গৈছে কাৰণ মামা আহি গৈছে। তো গাইছ, এইখন হৈছে গ্ৰন্থমেলা। ভিতৰৰ ফালে বহুত ডাঙৰ আৰু আপোনালোকে দেখাই পাইছে। ইয়াতে ভিতৰত আৰু সোমাব মই নোৱাৰোঁ কাৰণ সোমালে ওলাই আহোঁতে ইয়াত এইখিনি জেগাত মই ওলাই আহোঁতে 1 ঘণ্টা সময় লাগিব। বহুত লাখ লাখ মানুহ আছে, আগতে ক'তো দেখা নাছিলোঁ। ইমান মানুহ খোজ দিব লগা নাই। আমি মন্দিৰটোত সোমাম বুলি ভাবিলোঁ কিন্তু সোমাব নোৱাৰিলোঁ, ইমান মানুহ। বহুত ভাল লাগিছে। এইটো ৰাস্তা পুৰা ব্লক আৰু এইটো ৰাস্তা বৰ্তমান আহি আছোঁ কাৰণে খুলি দিছে। সেইফালৰ পৰা অহাৰ কাৰণে সেইটো ৰাস্তা পুৰা টোটেলি ব্লক। চাওক, আমি গ'লে সেইফালে বাহিৰৰ চাৰিআলি ঘৰ যাব পাৰিলে, কিন্তু বাহিৰৰ চাৰিআলিৰে বৰ্তমান সময়ত নাযায়। আমি আকৌ ৰঙীয়া হৈ ঘূৰিছোঁ কাৰণ কিহৰ কাৰণে চাওক, সেইটো পুৰা যাম, টোটেলি যাম। আমি শ্ৰীমন্ত শংকৰ সংঘ অধিৱেশনৰ পৰা ওলাই আহিলোঁ। বৰ্তমান ওলাই সেই গাড়ীখন কিবাকৈ আমি এই ডিভাইডেদি পাৰ কৰাই হ'লেও ইটো চাইডে আনিছোঁ, নহ'লে মানুহ বহুত। তো কিবাকৈ আহিলোঁ আৰু ভিডিঅ'টো সকলোৱে চাব। আৰু আজিৰ ভিডিঅ'টো এইখিনিয়ে আছিল। আৰু আগলৈ এটা নতুন জেগা নতুন ভিডিঅ' সৈতে লগ পাম। আজিলৈকে বাই বাই। জয় গুৰু শংকৰ।